Hello guys, welcome to my YouTube channel. Guys, মোৰ লগৰ বিয়া খাব যাম আজি। Guys, দৰা আৰু কইনাৰ বিয়াত যাম। ফাৰ্ষ্টতে যাম আমি কইনাৰ বিয়াত, সেইকাৰণে ওলাই আছো। Guys, এৰ গটাই মেকআপ কৰাই নহয়, বাপৰে বাপ, মুখখনতে মেকআপ কৰি থাকে। এতিয়া মই কইনাৰ বিয়াত যাম। কইনাটো হ'ল মোৰ আলহীয়ে জেঠিমাৰ ছোৱালী, দৰাটো হ'ল মোৰ ফ্ৰেণ্ড হয়। এনে একবাৰ যাম, দেখা দিম। গাইজ আমাৰ এতিয়া ওলাই হৈ গ'ল, বৌহঁতেও ৰখি আছে, চাই আছে আমি যাওঁ। এতিয়া আমি গাড়ীত উঠিব যাওঁ, গাড়ী ৰখি আছে। এতিয়া আমি গাড়ীত উঠিলোঁ। এতিয়া মাহঁতেও গাড়ীত বহি ল'লা। এতিয়া আমি যাই আছোঁ গাড়ীত। গাইজ আমি এতিয়া বিয়াত আহি পালোঁ। গাইজ আমি এতিয়া ভিতৰলৈ যাই আছোঁ, বিয়াৰ ভিতৰত। মোৰ ফ্ৰেণ্ডজনী নিব আহিছে মোক। গাইজ আমাক অহাৰ লগে লগে পুৰি তৰকাৰী খাব আনিছে। ঠাণ্ডাৰ কথা নাই, সেইকাৰণে দৈ চিৰা দিয়া নাই, পুৰি তৰকাৰী দিছে। গাইজ পুৰি তৰকাৰী খাই আহি আমি ইয়াতে লগৰ ঘৰত বহি আছোঁ। বিয়াত যাব ভাল নালাগে, সেইকাৰণে মোৰ লগৰ বহুত দিন হ'ল দেখাও নাই তাইক, সেইকাৰণে তাতে আছোঁ। সেই গাইজ এয়া হেয়াৰ ষ্টাইল দিব লাগে বোলে, মোৰ লগৰটো দি আছোঁ। তাই এতিয়া বিয়াত যাব ওলাই নাছিল, মোৰ লাগি ৰখি আছিল। গাইজ এতিয়া আমি ভাত খাব আহিছোঁ, ভাত খাব। এয়া ভাত গাইজ ভাত চাত খাই পেলাই আমি ইয়াতে মোৰ লগৰ তাত বহি আছোঁ। মই বিয়াতে যাওঁ না, আমাহঁতে বিয়াত গৈছে। মই যিহেতু বহুত দিনৰ মূৰত ফ্ৰেণ্ডক লগ পাইছোঁ, সেইকাৰণে তাৰ লগতে আছোঁ, অলপমান কথা চথা পাতি। গাইজ আমি এতিয়া যাব ওলাই আছোঁ। এয়া আমি যাই আছোঁ দৰাৰ বিয়াত, মোৰ ফ্ৰেণ্ডৰ। এতিয়া আমি বিয়াত যাই আছোঁ, নেগেলিও বেয়া পাব, যিহেতু মোৰ লগ সৰুৰ পৰাই একেলগে পঢ়ালোঁ, সেইকাৰণে সি মাতিয়ে আছে। এতিয়া 5টা বাজিল, দেৰিয়ে হৈছে যাৱাৰ লাগি। আমি তাৰ পৰাই বাহিৰে আহিলোঁ। এতিয়া আমি আহি পালোঁ, এয়া আহি পাইছোঁ। এইটো দৰা হয়, মই প্ৰেজেণ্টটো দিলোঁ। এতিয়া মই দৰাৰ লগত বহি আছোঁ, কথা পাতি আছোঁ। কিবা সুধি আছে, সি মোক দেৰি হোৱাৰ কাৰণে গালিহে পাৰি আছে, দেৰিকৈ অহাৰ কাৰণে। বহুত দেৰি হ'ল না, সেইকাৰণে। দৰাগতাই কইনাৰ কথা সুধি আছে মোক, কেনে দেখা হৈছে, ভাল লগা হৈছেনে, ফটো তুলি আনিছোঁ নে সুধিছে। মই বিয়াত যোৱাই নাই, লগতে বহি আছিলোঁ লগৰ লগত। গাইজ বিয়া চিয়া খাওয়া হ'ল, এতিয়া আমি ঘৰত যাওঁ। গাইজ এতিয়া আমি ঘৰ আহি পালোঁ। এনেকুৱা মানে ভাগৰ লাগিছে। গাইজ ভিডিঅ'টো যেন ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি আজি কাৰণে